মানে গুৰু সাৰিব লাগে সি গুৰু চাব লগা হয়। এই ভাবিলে মই নহলে মানে গুৰুটো চাব পৰা মানুহে নাই, ময়ে সদায় সদায় চাই থাকিবলগীয়া হয়। মানুহখিনি আৰামত থাকে, তাৰ মানে অহংকাৰো হ'ল, ই অহংকাৰো হ'ল। তো সেইকাৰণে ই ভাবিলে মই গাঁৱৰ মানুহখিনি গোটাই ঠকাম বুলি ই এটা বুদ্ধি সাজিল। কি বুদ্ধি সাজিলে? ই প্ৰথম দিন ক'লে যে মোক বাঘে খালে বুলি ক'লে। মানুহখিনিয়ে ভাবিলে সঁচাকে যেহেতু হাবি জংঘল আছে, বাঘ সঁচাকে ওলাই কিনে এই গৰখীয়াক বাঘে খালে নেকি। মানে গাঁৱৰ মানুহখিনি চব মানে গাঁৱত যি মানে কুঠাৰ যি টাঙন চব মানে লৈ আহি তাক মানে ৰক্ষা দিয়াৰ কাৰণে গাঁৱৰ মানুহখিনি খেদি আহিলে। দেখা পালে যে ইয়াত কোনো বাঘ নাই। তামাম হাঁহিলে, গৰখীয়াই তামাম হাঁহিলে। ই ভাবিলে মই সফল হলো, গোটাই গাঁৱৰ মানুহখিনিক মই ঠগালো না। গ'ল মানুহখিনি দ্বিতীয়বাৰ এনেকুৱাই কৰিলে আৰু গাঁৱৰ মানুহখিনি ওলাই গেল দ্বিতীয়বাৰৰ কাৰণে। তৃতীয়বাৰ আকৌ কৰিলে, আকৌ ক'লে যে তৃতীয়বাৰত কিন্তু গাঁৱৰ মানুহখিনি ওলাই নাহিলে। প্ৰথমবাৰ দ্বিতীয়বাৰ গাঁৱৰ মানুহখিনি কি ঠগালে, বাঘ ওলা নাই মিছা কৈ আছে। যেতিয়া তৃতীয়বাৰৰ সঁচাকে বাঘে ওলাই আহিল, তেতিয়া কিন্তু গাঁৱৰ মানুহখিনি ওলাই নাহিলে। আৰু গাঁৱৰ মানুহ